মই অন্তৰীপাই আজি পাঠ কৰিবলৈ ওলাইছোঁ প্ৰখ্যাত সাৰ্বিয়ান কবি আলেকসান্দ্ৰা ৰাদাকোভিচৰ এটি কবিতা ফুলাম অভিব্যক্তি। অনুবাদ কৰিছে দেৱাশিষ পৰাশৰে। আকাশে জ্বলাইছে তাৰ উজ্জ্বল চাকি গছি, সোণ পাখিৰ তৰাবোৰে চমকাইছে। ধুনুকা সপোনৰ মায়াজাল গুঠিবলৈ কপাহী মেঘৰ তলি। তুমি সোধা ইন্দ্ৰিয়ৰ সংবেদন কি, প্ৰেম কি? কিয় সমৰ্থন কৰোঁ কাৰেণীনাক, আৰু ভ্ৰংস্কিক দিওঁ কিয় অভিশাপ? কিয় মোৰ প্ৰিয় টাটিয়ানা ইয়াকোভলেভা আৰু মায়াকোভস্কিৰ প্ৰেমৰ কাহিনী, অনাস্বাদিত অপূৰ্ণ প্ৰেম। প্ৰেম নহয় যেন ফুলৰ দিয়া লোৱাৰ সীমাহীন ভালপোৱা। প্ৰতিদিনেই তাইৰ ঠিকনাত অহা অপ্ৰত্যাশিত ফুলবোৰ প্ৰয়োজন আৰু প্ৰাপ্তিৰ ঊৰ্ধৰ ফুলৰ বুকেবোৰ। চকুহাল জপাই শুনাচোন নীৰৱতাৰ শব্দ, অসীমত হেৰুৱাচোন। আকাশৰ নীল গহ্বৰত দলিয়াই দিয়াচোন বান্ধোনৰ শিকলি। বুজি পাবা মাটিৰ বুকুত ক্ষন্তেক চমকি উঠা আমি কেৱল মাথো ধূলিকণা। মৃত্যুৰ সঠিক উত্তৰ নতুন জীৱন নহয়, আমাৰ শিৰা উপশিৰাই দি ৰক্তমুখী সকলো নৈ। আমাৰ কলিজাতেই ধপধপাই প্ৰতিটো পাহাৰ, আমাৰ দেহত শিপাই সকলো বীজ, আমাৰেই গৰ্ভত আৰু তোমাৰ বুকুত। কঠিন যেন লাগিলেও সহজেই সকলো, ভাবিব নোৱাৰোঁ আমিয়েই সৰল সমীকৰণ, অনভ্যাস অপ্ৰস্তুত। চকুৰ মণিতেই ডুব যায় ব্ৰহ্মাণ্ড এখন। চোৱাচোন এবাৰ কাষৰ পৰা প্ৰতিজনকে সযতনে, দেখিবা এক ক্ৰন্দনৰত বন্দী শিশু, অনভিজ্ঞ জীৱন। তেতিয়াও সুধিবা ভালপোৱা কি? অস্তিত্বৰ অনল বাসনা, উপস্থিতি আৰু অৱক্ষয়। জোনবাইৰ ডেউকাৰ ছায়াত জিৰণিত জিনজোৱা সোণ পাখি তৰাৰ দৰে, জ্বলি জ্বলি শেষ নোহোৱাৰ বাসনা। বহু স্বৰ্গৰ কুমাৰিত্ব হৰণ কৰি ক্লান্ত চিকমিক বিজুলী। তুমিও জানা প্ৰেম যথাৰ্থতাৰ ভুৱা প্ৰদৰ্শন, অবান্তৰক দিয়া অৰ্থ, আন্ধাৰক দিয়া পোহৰ। সুগন্ধি প্ৰেমৰ মালিতা মায়াকোভস্কিৰ মৃত্যুৰ পিছতো প্ৰেয়সীৰ ঠিকনাত অহা ফুলৰ ধুনীয়া বুকেবোৰ নিষ্পাপ, অপ্ৰত্যাশিত আৰু ঠিকনাবিহীন।